বলিষ্ঠ কণ্ঠৰে আজিলৈকে উঠাব পৰা নাই। আৰু আমাৰ এজেণ্ডাটো এইবাৰ এইটোৱেই হ'ব যে 2024 চনত যদি BPF দলে নিৰ্বাচনত বিজয়ী হয় কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা, তেতিয়াহ'লে যেনেকেই নহওক কিয় যিকোনো প্ৰকাৰেই দিল্লীৰ পৰা সুনিশ্চিত কৰা হ'ব যে BTC চুক্তি 2003 অনুযায়ী প্ৰপৰচনেট ফাণ্ডিং অনা হ'ব। আৰু অসমৰ জনসংখ্যা আৰু BTCৰ জনসংখ্যাৰ যি ৰেচিঅ' সেই হিচাপে অসমে যিহেতু 1 লাখ কোটি টকাৰ ওপৰত বছৰি বাৰ্ষিক বাজেট বনায়, BTCকো ইয়াৰলি 10,000 কোটি টকাৰ যাতে বাজেট BTC চুক্তিৰ দফা অনুযায়ী প্ৰদান কৰে, সেই কথাত গুৰুত্ব দি সকলো জনগোষ্ঠীৰে উন্নতি, প্ৰগ্ৰেছ, কল্যাণ আৰু ইনক্লুজিভভাৱে হিংসা ত্যাগ কৰি এক কমিউনেল হাৰমনিৰে কেনেকৈ BTRত শান্তি বা বড়োলেণ্ডত এক চিৰযুগমীয়া শান্তি আমি আনিব পাৰোঁ, মিল সম্প্ৰীতি কৰিব পাৰোঁ, সেয়াই আমাৰ প্ৰচেষ্টা থাকিব। ওকে, মই নমস্কাৰ জনাইছোঁ আৰু মোৰ সংবাদকৰ্মী বন্ধুসকল, দাদাসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইয়াতে মোৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকৰ লগত যি এক ইণ্টাৰেকশ্যন বা বাৰ্তালাপ কৰিম বুলি মই ইয়াতে আহিছিলোঁ, আপোনালোকে উপস্থিত হৈছে, তাৰ বাবে মই চিৰকৃতজ্ঞ। আৰু সদ্যহতে আপোনালোকে দেখিবলৈ সক্ষম হৈছে যে যোৱাকালি অৰ্থাৎ 17 ফেব্ৰুৱাৰী তাৰিখে ওদালগুৰিৰ কালাইগাঁও স্থিত BPFৰ 84তম CWC মিটিঙত এক পেনেল লিষ্ট প্ৰস্তুত কৰা হৈছিলে আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা 3জনীয়া প্ৰাৰ্থীৰ পেনেল BPF দলে কালি প্ৰকাশ কৰিছে। BPF দলে সৰ্বপ্ৰথমে কোকৰাঝাৰৰ 3জনীয়া পেনেলত প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়নী, খাম্পা বৰগোহাঁই ডাঙৰীয়া আৰু মোৰ অৰ্থাৎ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছৰ নাম তাতে সন্নিৱিষ্ট কৰিছে। আৰু মোৰ নাম কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে BPF দলৰ পৰা যি পেনেলত সংলগ্ন কৰিছে, তাৰ বাবে মই BPF প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক শতবাৰ প্ৰণাম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে ৰাইজৰ আগত মই এষাৰ বা কিছুমান কথা মই দাঙি ধৰিব বিচাৰিছোঁ যে 17 ফেব্ৰুৱাৰী 2024 তাৰিখে যি BPF দলে 3জনীয়া পেনেল প্ৰস্তুত কৰি মোৰ নামটো কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা এজন এম্পেনেল কেণ্ডিডেট বা প্ৰাৰ্থী হিচাপে সংলগ্ন কৰিলে, তাক লৈ বহুত মানুহৰ ভিতৰত চৰ্চা হৈছে। কিন্তু চৰ্চাৰ কিছুমান প্ৰশ্ন হৈছে, কিছুমান মানুহৰ মাজত এক জিজ্ঞাসাবিলাক আহিছে যে দৰাচলতে এইটো কিয় আহিলে তেওঁৰ নামটো পেনেলত। এতিয়া মই ক'ব বিচাৰিছোঁ যে চাওক, আপোনালোকে জানে 2020 চনৰ যি BTR ৰেকৰ্ড, সেই তৃতীয় বড়ো শান্তি চুক্তিত মোৰ ওতঃপ্ৰোতভাৱে শান্তি চুক্তিৰ মধ্যস্থতাকাৰী হিচাপে বা পিছ টক্স মিডিয়েটৰ হিচাপে এক যোগাত্মক ভূমিকা আছিলে। আৰু মই পিছ বিল্ডিং কৰিবৰ কাৰণে আমাৰ BTR অঞ্চলখনত বা বড়োলেণ্ড অঞ্চলখনত এক সাৰ্বঙ্গীন শান্তি ঘূৰাই আনিবৰ বাবে প্ৰাণ নাস্তি মই মোৰ অৱদান আগবঢ়াইছিলোঁ। হয়তো সেইটো এটা গ্ৰাউণ্ড হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তাক গুৰুত্বত লৈ পিনে সেই ঘোষণা কৰিছে। আৰু দ্বিতীয়তে এটা কথা, আজি দৰাচলতে অসমত আজি বহুত চুক্তি হৈ গ'ল, অসম ৰাজ্যখনত বহুত চুক্তি হৈ গ'ল। অসম চুক্তি হ'ল, BTR ৰেকৰ্ড হৈ গ'ল, আদিবাসী ভাই বন্ধুসকলৰ লগত আদিবাসী চুক্তি ৰিচেণ্টলি হৈ গ'ল। আৰু আমি দেখিবলৈ পাইছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীয় লোকসকলকো KAC প্ৰদান কৰা হ'লে। কিন্তু আমি অৱশেষত কি দেখিছোঁ যে বস্তুবিলাক চুক্তিৰ নামত চুক্তি হয়, কিন্তু দিল্লীত গৈ পিনে বড়ো জনগোষ্ঠীৰ যি BTR ৰেকৰ্ড হ'ল, তাৰ যি লেটাৰ এণ্ড স্পিৰিট আছিলে, সেই লেটাৰ এণ্ড স্পিৰিটটোক উত্থাপন কৰিব পৰাৰ বাবে যোগ্য ব্যক্তিজন দিল্লীত নাই। আজি আদিবাসী ভাইসকলৰ, আদিবাসী জনগোষ্ঠীয় লোকসকলৰ যি সশস্ত্ৰ সংগঠনসকলৰ লগত যি এক শান্তি চুক্তি স্বাক্ষৰিত হ'ল, এই শান্তি চুক্তি অনুযায়ী 1000 কোটি টকাৰ প্ৰস্তাৱ আৰু 1000 কোটি টকাৰ গ্ৰেণ্টৰ দফা উল্লেখ কৰা হৈছিলে। কিন্তু আজিলৈকে 1000 কোটি টকাৰ হয়তো 10 কোটি টকাও তেওঁলোকে মোকলাই আনিব পৰা নাই, বা তেওঁলোকে সেই পুঁজি কেন্দ্ৰ চৰকাৰৰ পৰা পোৱা নাই। আজি তদ্ৰুপ ৰাজবংশী জনগোষ্ঠীয় লোকসকলৰ বা কোচ ৰাজবংশী ভাইসকলে KAC অসম চৰকাৰৰ পৰা লাভ কৰিলে, কিন্তু KACৰ যি উন্নয়ন হ'ব লাগিছিলে বা KACৰ নামত যিখিনি ধাৰাত প্ৰগতি হ'ব লাগিছিলে, কোচ ৰাজবংশী জনগোষ্ঠীটোৰ যি এক প্ৰগ্ৰেছ হ'ব লাগিছিলে, প্ৰস্পাৰিটি হ'ব লাগিছিলে, সেইখিনি কিন্তু আমি আজি দেখিবলৈ সক্ষম হোৱা নাই। তো এইবিলাক কাৰণেই আমি এজন যোগ্য ব্যক্তিক BPF ৰাজনৈতিক দলৰ পৰা কিদৰে দিল্লীত পাৰ্লিয়ামেণ্টৰ মজিয়াত নিজৰ উচ্চ স্বৰত বলিষ্ঠ কণ্ঠেৰে
ইয়াৰ প্ৰত্যেকটো জনগোষ্ঠীৰ লোকৰ হৈ মাত মাতিব পাৰে। আদিবাসী লোকসকলৰ কাৰণে, বড়ো কছাৰী ভাইসকলৰ কাৰণে, কোচৰাজবংশী ভাইসকলৰ কাৰণে, আমাৰ সংখ্যালঘু মুছলমান ভাইসকলৰ। চাওক, এটা কথা মই ক'ব বিচাৰোঁ যে অভিজ্ঞতা আৰু নলেজ দুটা বস্তু আচলতে বেলেগ বেলেগ। মই নকওঁ যে মই সৰ্বজ্ঞানী, পৃথিৱীত বহুতো জ্ঞানী লোক আছে, কিন্তু মই এইখিনি ক'ব পাৰোঁ যে মই যিটো বস্তু কৰিম উইথ ডেডিকেশ্যন, উইথ ডিটাৰমিনেশ্যন কৰিম। আৰু যিষাৰ কথাৰে মই ৰাইজক প্ৰতিশ্ৰুতি দি আগুৱাই যাম নিৰ্বাচনী যি বৈতৰণি হওক বা নিৰ্বাচনী যাত্ৰাত, সেই কথাৰ সম্পূৰ্ণভাৱে আক্ষৰে আক্ষৰে সদনত গৈ বলিষ্ঠ কণ্ঠৰে মই সেই মাত সদনত তুলিম। আৰু লগতে যিটোৱে বয়স কম আপোনালোকে নিশ্চয় জানে, এজ এ যুৱচাম হিচাপে ইউথসকলৰ যি ইছ্যু, কাৰণ যিহেতু মই নিজে এজন যুৱক, তো যুৱক হিচাপে মই যুৱকসকলৰ যি সমস্যা, সেই সমস্যাৰ প্ৰতি মই স্পেচিয়েলি এক বিশেষ নজৰ প্ৰদান কৰি বিশেষভাৱে সেই ইছ্যুবিলাকক অগ্ৰাধিকাৰ দি ৰাজনৈতিক ক্ষেত্ৰখনত আগুৱাই যাব চেষ্টা কৰিম। কাৰণ মই নিজেও যুৱচামৰ পৰা আহোঁ, আৰু আজিৰ দিনত ক'ব গ'লে 50%ৰ বেছি ভোটাৰেই কিন্তু যুৱচামৰ। চাওক, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। না ভৱিষ্যতটো আপুনি দেখিছে, না ভৱিষ্যতটো মই দেখিছোঁ। কিন্তু এটা কথা ক'ব পাৰোঁ যে ইফ ইউ ড্ৰিম চ' হাই এণ্ড ইফ ইউ ৱাৰ্ক চ' হাৰ্ড, দেন ইভেন ইয়ৰ ফেইলিয়াৰ উড বি মাছ হায়াৰ দেন দ্য ছাকচেছ অফ আদাৰ্ছ। অৰ্থাৎ আপুনি যদি বহুত উচ্চ সপোন পুহি ৰাখে আৰু সেই সপোনৰ ক্ষেত্ৰত যদি আপুনি কৰ্মৰে আগুৱাই যায়, তেতিয়াহ'লে আপুনি যদি এই সপোন পূৰণো নহয়, তৎসত্বেও আপোনাৰ বিফলতা ইমান উচ্চ হ'ব যে আনৰ সফলতাতকৈ আপোনাৰ বিফলতা হয়তো বহুত ওপৰত থাকিব। এইখিনিয়ে মই ক'ব বিচাৰিছোঁ। মই নকওঁ, কাৰণ একেটা দলত প্ৰতিদ্বন্দ্বীটো নাথাকে। পেনেল লিষ্ট তৈয়াৰ কৰিছে ওদালগুৰি সমষ্টিৰ পৰা 5জন: ৰিহন দৈমাৰী, ৰবিনসন মুছাহাৰী, ইমানুৱেল মুছাহাৰী, ধীৰেন বড়ো আৰু দুৰ্গা দাস বড়ো ডাঙৰীয়া। তদ্ৰুপ কোকৰাঝাৰৰ পৰা প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়নী, খাম্পা বৰগোহাঞি ডাঙৰীয়া। আৰু সকলোকে ছাৰপ্ৰাইজভাৱে বা আশ্চৰ্যজনকভাৱে ঘোষণাটো পোৱাৰ দৰেই মোৰ নামটো 3 নম্বৰত সন্নিৱিষ্ট কৰা হৈছে। তো আমি 3জন আছোঁ কোকৰাঝাৰ লোকসভা সমষ্টিৰ পেনেলত, BPF দলৰ পৰা খাম্পা ছাৰ, প্ৰমীলা ৰাণী বাইদেউ আৰু মই। চাওক, এটালে তাল নাবাজে। দুই পক্ষৰ পৰাই আলোচনা চলি আছিলে যে কি কয়, ময়ো ৰাজনৈতিক ক্ষেত্ৰখনত আগুৱাই যাব বিচাৰিছোঁ। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই গুৰু আৰু পিতৃ স্বৰূপে মোক সদায় গাইডেঞ্চ দি থৈ আহিছে, আৰু গাইডেঞ্চ দি তেওঁ আগুৱাই যাবলৈ সদায় উৎসাহ প্ৰদান কৰিছে। তো গতিকে তেওঁ কৈছিলে, মই চাম যে তোমাৰ যিখিনি টেলেণ্ট, অভিজ্ঞতা বা যিখিনি তোমাৰ ডেডিকেশ্যন, সেইখিনি আমাৰ পাৰ্টীয়ে তোমাক ৰিকগনাইজ কৰিব। কিন্তু মই ভবা নাছিলোঁ যে মানে চ' ছাৰপ্ৰাইজিংলি ইমান ভালভাৱে মোক এনকাৰেজ কৰিব, আৰু মোৰ নামটো যে পেনেলত সন্নিৱিষ্ট হ'ব, এয়া মই কেতিয়াও ভবা নাছিলোঁ। আৰু এয়া মানে মই সিমান কল্পনাও কৰা নাছিলোঁ যে ইমান পুৰস্কৃত কৰিব হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মোক। চাওক, পেনেল লিষ্টত মই BPF দলৰ লগত জড়িত থাকিব বিচাৰোঁ বুলি মই আগতীয়াভাৱেও তেওঁৰ লগত মই কাম কৰিছোঁ, আৰু এই পেনেল লিষ্ট ঘোষণা হোৱাৰ আগতেও তেওঁক মই বিভিন্নবাৰ আলোচনা কৰিছোঁ, লগ হৈছোঁ। সেইধৰণে মই কোনো তাৰমানে কোৱা নাই যে মোক ডাইৰেক্টলি কেণ্ডিডেট কৰিবই লাগে, কিন্তু মই কৈছিলোঁ, বাৰম্বাৰভাৱে কৈছিলোঁ যে মই BPFৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ BPFৰ কাৰণে, এই অঞ্চলখনক নেতৃত্ব দিবৰ কাৰণে BPFৰ দৰে এক ইণ্টিগ্ৰেল থিংকিং থকা বা ইণ্টিগ্ৰিটি থকা ৰাজনৈতিক দল লাগিব, যি নেকি সকলো জনগোষ্ঠীক একেখন নাৱত লৈ চলিব পাৰে। তো সেই হিচাপে মই আশা প্ৰকাশ কৰিছিলোঁ, আৰু সেই আশাক সেই ছাইডৰ পৰা, হাগ্ৰামা মহিলাৰী ছাইডৰ পৰা তাৰমানে একচেপ্ট কৰিছে বা সেই ছাইডৰ পৰা আঁকোৱালি লৈছে। সেইখিনিয়ে মই ক'ব পাৰোঁ। ফাইনেলি আপুনি কিমান আশাবাদী যে আপোনাৰ বা বাকী দুজনৰ পৰা আপোনাৰ নামটো ফাইনেল লিষ্টত আহিব? কিমান আশাবাদী? চাওক, জীৱনততো আশাবাদী সকলোৱে, কালি কোনেও দেখা নাই, আশাবাদী ময়ো। কিন্তু এটা কথা যে দলৰ স্বাৰ্থটোও চাব লাগিব, তাৰপিছতে দলৰ কৰ্মীসকলৰ স্বাৰ্থ চাব লাগিব। দল প্ৰথম, তাৰপিছত দলীয় নেতা আৰু কৰ্মীসকল, তাৰপিছত মই এটাই আশ্বাস দিব পাৰোঁ যে কেণ্ডিডেট হ'বৰ বাবে বলিষ্ঠ কণ্ঠৰে আজিলৈকে উঠাব পৰা নাই। আৰু আমাৰ এজেণ্ডাটো এইবাৰ এইটোৱেই হ'ব যে 2024 চনত যদি BPF দলে নিৰ্বাচনত বিজয়ী হয় কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা, তেতিয়াহ'লে যেনেকেই নহওক কিয়, যিকোনো প্ৰকাৰেই দিল্লীৰ পৰা সুনিশ্চিত কৰা হ'ব যে BTC চুক্তি 2003 অনুযায়ী
প্ৰপৰ্চনেট ফাণ্ডিং অনা হ'ব আৰু অসমৰ জনসংখ্যা আৰু BTCৰ জনসংখ্যাৰ যি ৰেচিঅ' সেই হিচাপে অসমে যিহেতু 1 লাখ কোটি টকাৰ ওপৰত বছৰি বাৰ্ষিক বাজেট বনায় BTCকো ইয়াৰলি 10,000 কোটি টকাৰ যাতে বাজেট BTC চুক্তিৰ দফা অনুযায়ী প্ৰদান কৰে সেই কথাত গুৰুত্ব দি সকলো জনগোষ্ঠীৰে উন্নতি প্ৰগ্ৰেছ কল্যাণ আৰু ইনক্লুজিভভাৱে হিংসা ত্যাগ কৰি এক কমিউনেল হাৰমনিৰে কেনেকৈ BTRত শান্তি বা বড়োলেণ্ডত এক চিৰযুগমীয়া শান্তি আমি আনিব পাৰোঁ মিল সম্প্ৰীতি কৰিব পাৰোঁ সেয়াই আমাৰ প্ৰচেষ্টা থাকিব উৰ্মিলা ৰাণী মেডাম তেখেতৰ আছে তেখেতলোকৰ মাজত আপোনাৰ নামো আহিছে আপুনি কি ভাবে আপুনি কি ক'ব মইতো ক'লোৱেই মই বহুত কৃতজ্ঞ BPF দলৰ সমূহ নেতৃবৃন্দ BPF দলৰ সকলো লিডাৰ BPF দলৰ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ যে চিনিয়ৰিটি ইজ জাষ্ট এ নাম্বাৰ অফ দ্য এজ বাট নট কোৱালিফিকেশ্যন অন এভৰি গ্ৰাউণ্ডছ চিনিয়ৰিটিত যদি চব বস্তুই হ'লহেঁতেন তেতিয়াহ'লে আজি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নহ'লহেঁতেন চিনিয়ৰিটিয়ে যদি সৰ্বোচ্চ হ'লহেঁতেন তেতিয়াহ'লে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সেই 33ৰ পৰা 35 বছৰৰ বয়সৰ ভিতৰত 2003 চনত BTCৰ কিন্তু প্ৰধান হ'ব নোৱাৰিলেহেঁতেন তো চিনিয়ৰিটিৰ লগতে যোগ্যতা দক্ষতা সহনশীলতা টলাৰেঞ্চ আৰু পাৰ্টিৰ প্ৰতি ভক্তি আৰু ৰাইজৰ প্ৰতিও ভক্তি লাগিব আৰু অৱশেষত নিজৰ ভাগ্যও লাগিব চাওঁ ৰাইজে কি কৰে আৰু ভাগ্য কি কৰে এইবাৰ আৰু ইতিমধ্যে খাম্ফা বৰগোহাঁইৰ নাম আহি আছে কোকৰাঝাৰত আপুনি কি ভাবিব মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলো প্ৰাৰ্থীকে যাৰ যাৰ নাম পেনেল লিষ্টত আছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ কাৰণ যোনেই নিজিকক কিয় BPFেইটো জিকিব আজিতো কোনোবা নিজিকিলে যে বা কোনোবা টিকিট নাপালে যে কাৰোবা এজনৰ ইণ্ডিভিজুৱেল লছ হ'ব সেইটোতো নহয় আজি দলে যদি নিজিকে দলটোৰ বাবে লছ হ'ব ন আজিৰ দিনত কোনেওতো ক'ব নোৱাৰে মই টিকিট নেপালে বা মই প্ৰাৰ্থী নহ'লে মই ইণ্ডিপেণ্ডেণ্টলি খেলিম তেনেকুৱাতো ব্লেকমেইলৰ ৰাজনীতি BPFত নচলে ভাই বেলেগ দলত চলিব পাৰে কাৰণ আমি দেখিছোঁ বেলেগ দলত তেনেকুৱা হয় BPFত তেনেকুৱা নচলে বুলি মই আশা কৰিছোঁ যদি আপুনি টিকিট পায় কাৰ লগত কণ্টেষ্ট কৰিব এইটো হিপথেটিকেল প্ৰশ্ন নহয় যিহেতুৱে মোৰ নাম আছে তো গতিকে প্ৰস্তুত থাকিবই লাগিব প্ৰস্তুতি চলাম যদি মই টিকিট পাওঁ নিশ্চিতভাৱে ইয়াতে UPPLৰ লগতে প্ৰতিদ্বন্দ্বিতা হ'ব UPPLৰ দলৰ যিজন প্ৰাৰ্থী থাকিব তাৰ লগতে প্ৰতিদ্বন্দ্বিতা হ'ব কিন্তু মই প্ৰতিদ্বন্দ্বী বুলি নাভাবোঁ UPPL দলকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ গণতন্ত্ৰত মই বাৰম্বাৰ কৈছোঁ টলাৰেঞ্চ লাগিব সম্প্ৰীতি লাগিব সদ্ভাৱ লাগিব UPPL দলৰ প্ৰাৰ্থীকো মই বেষ্ট অফ লাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰাইজে আৰু ঈশ্বৰৰ আশীৰ্বাদে নিৰ্ণয় কৰিব কোনে জিকে প্ৰতিদ্বন্দ্বী UPPL কিন্তু মই ৰাইভেলৰী বা একদম যে কিবা মোৰ এনিমি শত্ৰু হ'ব বুলি মই অনুভৱ নকৰোঁ ৰাইজৰ এইটো জানিব বিচাৰে যে পৃথ্বীৰাজ নাৰায়ণ দেৱ কেতিয়াৰ পৰা BPFৰ মেম্বাৰশ্বিপ বা কৰ্মী হ'ল আপুনি কি কয় চাওক এটা কথা BPF দলৰ লগত মই আগতীয়াভাৱেও পলিচি লেভেলত কাম কৰিছিলোঁ 2021 চনৰ পৰা বিভিন্ন পলিচিৰ ক্ষেত্ৰত কাম কৰিছিলোঁ বিভিন্ন ক্ষেত্ৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত মই আগুৱাইছিলোঁ তো সেই ধৰণে কাগজেৰে সংলগ্ন নাথাকিলেও বা কাগজেৰে পঞ্জীয়ন হৈ নাথাকিলেও মোৰ নামটো আন্তৰিকতাৰে কিন্তু মোৰ নাম BPFৰ লগত সদায় জড়িত হৈ আছিল আপুনি কাগজৰ টুকুৰাৰে ক'ব পাৰে যে পৃথ্বীৰাজ BPF হয়তো নাছিল ৰেজিষ্টাৰ চাই ক'ব পাৰে মেম্বাৰশ্বিপ ৰোল চাই ক'ব পাৰে কিন্তু আন্তৰিকভাৱে যদি কওঁ অন্তৰৰ পৰা যদি কওঁ হয়তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ভিতৰি ক'ব যে পৃথ্বীৰাজ নাৰায়ণ দেৱ 2021 চনৰ পৰাই BPFৰ লগত জড়িত হৈ আছে আৰু অতি শীঘ্ৰে আনুষ্ঠানিকভাৱে BPF দলত মই যোগদান কৰিম ৰাইজক সন্মুখত যোগদান কৰিম আৰু মোৰ লগত বহু শতাধিক যুৱকক লৈ মই যোগদান কৰিম আজি এই ঘোষণা আপোনালোকৰ সন্মুখত দিলোঁ ধন্যবাদ